CIDৰ লকআপত অসমীয়াৰ বিশ্বাসঘাতক চলিছে মাৰাথন জেৰা CIDয়ে উদ্ধাৰ কৰা জুবিনৰ বেগত কি আছে জুবিন গাৰ্গৰ মোবাইলৰ পৰা কি ডিলিট কৰিলে সিদ্ধাৰ্থই অসমবাসী ন্যায়ৰ অপেক্ষাত কিন্তু ন্যায়ৰ নামত নাটক নহব সৰকাৰে বুজি উঠিছে প্ৰতিগৰাকী অসমীয়াই বুকুৰ কোনে কোনে লৈ ফুৰা ক্ষোভৰ জুইকুৰাৰ উত্তাপ কিমান সেই হয়তো জুবিন অনুৰাগীক জুৰহাটত ব্যস্ত ৰাখি আকাশ মাৰ্গেৰে গুৱাহাটীত অৱতৰণ কৰিলে জুবিনদাৰ মৃত্যুৰ ঘটনাৰে অভিযুক্তক লৈ অনা CIDৰ দলটো ৰাইজে আদৰ কৰিবলৈ নাপালে বেপাৰী শ্যামকানু আৰু অনা অসমীয়া সিদ্ধাৰ্থক বাৰু তাতো আপত্তি নাই কিন্তু এতিয়া কি চলিছে শেহতীয়াকৈ জুবিনৰ ঘটনাৰে নাম সাঙুৰ খোৱা সকলৰ বিৰুদ্ধে ৰুজু হৈছে ইটোৰ পিছত সিটো গোচৰ ঘটনাৰ ৰিক্ৰিয়েট CIDৰ কোনে আয়োজন কৰিছিল ঘটনাৰ পূৰ্বে নিশাৰ পাৰ্টি শ্যামকানু সিদ্ধাৰ্থক মাৰাথন জেৰা ইয়টখন বুক কৰাৰ পৰিকল্পনা কাৰ আছিল পত্নী গৰিমাৰ মতে জুবিনে লাজাৰাছ দ্বীপলৈ ফুৰিবলৈ যোৱাৰ কথা নাজানিছিল সকলো পৰিকল্পনা জুবিনে নজনাকৈ কোনে কৰিছিল জুবিনৰ মোবাইলত CIDয়ে আশা কৰাৰ দৰে সকলো ডিলিট নকৰাকৈ আছেনে পিছে ইমান দিনে লুকাই থকা দুই অভিযুক্তই কি পৰিকল্পনাৰে ধৰা দিলে CIDৰ হাতত হেয়াও ৰহস্যজনক ৰাইজৰ আশা জুবিনৰ ঘটনাৰ তদন্ত চলোৱা আটাইকেইজন বিষয়াই অসমীয়া হৈ চলাওক তদন্ত ন্যায় দিয়ক প্ৰাণৰ জুবিনক